আজি আমি কথা পাতিম অনলাইন মানি ট্ৰানজেকশ্যন কৰা এপ পেটিএমৰ বিষয়ে। এই কোম্পানীৰ কাহিনী আৰম্ভ হয় যেতিয়া বিজয় শংকৰ শৰ্মাই ইয়াক নিৰ্মাণ কৰে। সৰুৰে পৰা তেওঁ হিন্দী মিডিয়াম স্কুলত পঢ়িছিল। 15 বছৰ বয়সত তেওঁ ইঞ্জিনিয়াৰিঙৰ পঢ়া শুনা কৰিবলৈ দিল্লীলৈ যায় আৰু দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিঙত এডমিশ্যন লয়। তেওঁ ইঞ্জিনিয়াৰিং কলেজৰ ক্লাছৰ প্ৰথম বেঞ্চত বহিছিল। এদিন তেওঁৰ শিক্ষয়িত্ৰীয়ে তেওঁক এটা প্ৰশ্ন ইংৰাজীত সোধাত তেওঁ একো বুজি নাপালে, কাৰণ তেওঁ সৰুৰে পৰাই হিন্দী মিডিয়ামত পঢ়া আৰু ইংলিছৰ জ্ঞান সীমিত। সেইবাবে তেওঁ লগৰীয়াবোৰে তেওঁৰ ওপৰত হাঁহিলে। তেওঁ বৰ লাজ পালে। লাহে লাহে তেওঁ পিছৰ বেঞ্চত বহিবলৈ ল'লে। কিছুদিনৰ পাছত তেওঁ ক্লাছৰ পৰা গৈ লাইব্ৰেৰীত কিতাপ পঢ়িব ল'লে। তাত বহুতো অনুপ্ৰেৰণা যোগোৱা কিতাপ পঢ়িলে আৰু তাৰ পাছত তেওঁ ইংলিছটো ভাল হ'লেই তাৰ উপৰি তেওঁ মানসিকতাও সলনি কৰিলে। তাৰ পিছৰ পৰাই তেওঁ নিজে মালিক হোৱাৰ চিন্তা কৰিলে। কিন্তু তেওঁ কম্পিউটাৰ লেবলৈ গৈ কোডিং কৰা শিকিলে। তাৰ পাছত 1997 চনত নিজৰ সহপাঠী হৰিন্দৰৰ লগত মিলি indiasite.com নামৰ প্ৰজেক্টৰ ওপৰত কাম কৰে। তাৰ উপৰি দুয়োজনে বহুতো প্ৰজেক্টৰ ওপৰত কাম কৰে। 2 বছৰৰ পাছত এটা আমেৰিকা কোম্পানীয়ে $1 মিলিয়ন এই কোম্পানী বিজয়ৰ পৰা কিনি লয়। 2001 চনত বিজয়ে নিজৰ দুজন বন্ধুৰ লগত মিলি সাউথ দিল্লীত এটা ৰুম ভাড়া লৈ 5 লাখকৈ টকা দি 197 এটা কোম্পানী খোলে। এই কোম্পানীয়ে মোবাইল ইউজাৰক নিউজ, মিউজিক, ৰিংটন, জোকছ প্ৰদান কৰিছিল। কিন্তু পাছলৈ কিছু বছৰ চলাৰ পাছত কিবা কাৰণত ইয়াৰ ব্যৱসায় তললৈ নামি আহে। লাহে লাহে কোম্পানীৰ ফাণ্ড শেষ হয় আৰু বিজয়ৰ লগৰীয়াজনেও বিজয়ৰ লগ এৰি দিয়ে। 2003 আৰু 2004 চনত বিজয় বিভিন্ন কোম্পানীত কাম কৰি এই কোম্পানী জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁ নিজৰ ষ্টাফক দৰমহা বিভিন্ন লোকৰ পৰা সুদলৈ পইচা আনি দিছিল। 2004 চনত বিজয় পিয়ুষ আগৰৱালে 4 লাখ টকা কোম্পানীত ইনভেষ্ট কৰি দিয়ে আৰু কোম্পানীৰ 40% শ্বেয়াৰ কিনি লয়। লাহে লাহে কোম্পানীৰ অৱস্থা ভাললৈ আহে। বিজয় লক্ষ্য কৰিলে যে মানুহে লাহে লাহে স্মাৰ্টফোন বেছিকৈ ব্যৱহাৰ কৰিবলৈ লৈছে। সেইবাবে তেওঁ ইয়াৰ লগত জড়িত কিবা এটা কাম কৰিব বিচাৰিলে। তাৰ পিছত বিজয় 197 কোম্পানীৰ ভিতৰতে paytm.com নামৰ এটা ৱেবছাইট খোলে আৰু অনলাইন মোবাইল ৰিচাৰ্জৰ সুবিধা প্ৰদান কৰে। অন্য ৱেবছাইটৰ তুলনাত পেটিএমৰ পৰা ৰিচাৰ্জ কৰা সুবিধা বেছি হোৱাৰ বাবে সকলোৱে ইয়াক বহুত পচন্দ কৰিলে। লাহে লাহে বিজয়ে পেটিএমত অনলাইন ৱালেট, মোবাইল ৰিচাৰ্জ, বিল পে'মেণ্ট, মানি ট্ৰান্সফাৰ আৰু শ্বপিঙৰ সুবিধাও প্ৰদান কৰিলে। লাহে লাহে পেটিএম ভাৰতৰ আটাইতকৈ ডাঙৰ অনলাইন পে'মেণ্ট প্লেটফৰ্ম হৈ পৰিল।